তোৰ সন্মুখতে আছে নহয় মোৰ সন্মুখত আছে ক'ত নাই দেখোন দেখা এই মই তোৰ বাইৰেক যদি মই বিয়া কৰোঁ নহয় তোৰ বাইৰেক বহুত মৰমত ৰাখিম আৰু তোক খুলখালি হিচাপে বহুত মৰম কৰিম তো মই কিবা থ মনে মনে থাকক কি ক'লে মোৰ বাক আপুনি বিয়া পাতিব খুলখালি হিচাপে মোক মৰম কৰিব ৰ'ব আপুনি 1 মিনিট ইয়াত থাকক 1 মিনিট ফাইনেলি গুৰু নেকি এখন দেখছে না নেক্সট টাইম যদি মোৰ বায়েৰ কথা আৰু সেনেকে কোৱা নহয় বা সেনেকে ভাবা নহয় তোৰ মই গুৰুতে কাটি পেলাম কি গুৰুতে কাটাই তোৰ ডিঙিটো ইয়াৰ পৰা যা বুলি কৈছো নহয় সোনকালে যা যাম না যা বুলি কৈছো নহয় যাম দে বেয়া নাপাবি ধেমালিহে কৰিছিলং ইনিহিন কোঠা দেচোন আহো হা যা বুলি কৈছো নহয় মাথা চাথা বেয়া কৰি পেলাব মোৰ বাক বিয়া পাতে তাৰ এক্সপায়াৰ ডেট যাওঁ যাওঁ হৈছে এনেই মাথা বেয়া হৈ আছে মালিকে 1000 টকা দিছে ই আহি আৰু মোৰ মাথাটো বেয়া কৰি থৈ গ'ল ভাল বাচি গ'ল আজি নহ'লে গৰুতে কাটি দিলো হয় কথা মানে বাবা কথাকে ক'ব খুজিছিলো কিয় তোৰ বাবাই আকৌ এইবাৰ তাঁতৰ খালৰ খুটাত জোঁট লগোৱা দি জোঁট লগালে নেকি জোঁট লগোৱা নাই বাবাই এতিয়া মন পান দি দোকানখনত লাগিছে গতিকে তাক পেকপেকাই নাথাকিব ক'তনো মই এনেই পেকপেকাই থাকিলো আৰু ক'ত মন প্ৰাণ ডালি লাগিলে দেখা নাই যেতিয়াই মন যায় তেতিয়াই দোকানখন বন্ধ কৰি গুচি আহে বেচা কিনা নহ'লে দোকানখনতনো কিমান বহি থাকিব সেইকাৰণেহে গুচি আহে বেটা কিনা বাৰু নহ'ল কিন্তু যিখিনি হয় সেইখিনিও দেখোন বাকীত দিয়ে হেৰি অলপ চলপ বাকী দিবই লাগিব দিয়কচোন আহা দিয়ক কথা নাই কিন্তু বাকীবোৰ উঠাব নোৱাৰে কিয় এইবোৰ চব জনম বাকীত গ'ল বুইতো হ'লেও বাবা এতিয়া সৰু হৈ থকা নাই অনবৰতে খেচখেচাই থাকিবলৈ কেতিয়াবা যদি মনৰ দুখতে অঘটন ঘটাই দিয়ে তেতিয়া কি কৰিব অঘটন মানে এই লৰিলাজনীয়ে ভিতৰত বা কি কলিয়াতে এবাৰ ওলাই অহাহেঁতেন ভাল আছিল কিমান হলো ঠাণ্ডাত অটনিৰ পৰা লকিয়াতো তেলি কি কলো কিমান বাৰ লকিব লাগে কিমান লকিব লাগিলেও লকিম আজি লগ কলিলেহে দাম লইলাকে বুকি কলিলি তই গোটেই লেতেলা হৈ গলো চুপ 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 মনে মনে থাকে তনু ৰাতিখান কেমোৰ পাইছাতে অ লইলা একমাত্ৰ তোৰ কালনে আহিতো তোক নেদেখিলে মই থাকিবলৈকে নোৱাৰো জানোৱে মোৰতো তোৰ হৃদয়ৰ পৰা মুচি পেলোৱা নাই কিন্তু তোৰ দেউতাৰে কাৰণে এনেকুৱা পৰিস্থিতি হৈছে অ লইলা তই মোক সঁচাকে কচোন তই মোক ভাল পাৱনে বালু এইগিলাখান চব মই তোক নদীৰ পাৰত লগ কৰি কম যা তই প্লিজ যাইতা ভিনিয়ে দেখি সৰ্বনাশ হ'ব জানা হ'ব দে মই যাম কিন্তু প্লিজ তই এবাৰ ক না ই কালি কম বুলি কৈছো দেখোন এই তই এতিয়া যাচোন যা হ'ব শুনো আৰুনো কি এই তপককে এটা দে না সেই হ'ব যাওঁ কাইলৈ লগ কলিম হ'ব যা কাইলৈ দিবিনে দিম হ'ব যা ইয়ে ভগৱান ভাগ্য ভাল ইপাকে বাচলং আজি যদি আজি ভিনি দেখা পালা হয় কাটি মোক পিচ পিচ কৰলা হয় ওই মাকে তই এটা চা তোক মই ইমান বিচাৰি ফুৰছং এই তোৰতো ভগৱানক পূজা কৰিব লাগে বুলি খবৰে নাই মই পূজা কৰি আছো তৃকা মইতো সদায় পূজা কৰং আজি উঠা দেৰি হোৱা কাৰণে তই কৰছা পিছে ৰচুৰ কথাটো দেখোন নকলি আৰু এই কথাটো মানে যোৱাকালি ৰাতি অ সেইটোৱে চোৰ আছলা মই বেৰা ফাকে দি চব দেখা পাইছো হা চুৰ আহিছি তই দেখা পাইছিলি নেকি গটো কাটিলি তেতিয়া কোন চুৰ কি নাম আৰু এই পিলিঙা মোৰ মতে এই ৰুহিলাক পিলিঙাই স্পৰ কৰিব আছলা চাবেই কিন্তু এবাৰ যদি কিবা ঘটৰ মটৰ কৰে নহয় মই কিন্তু সুদাই নেৰম চাই ধ মই যাম ধেত্ৰী কেইবা চুৰৰ পিলিঙা আৰু অ
পক্ষী লৈ আজাৰে ও পক্ষী লৈ আজাৰে পক্ষী লৈ আজাৰে হেই মোৰ কণা তই এই এম্বুলেন্সৰ চাইৰেন শুনা নাই হে ইতে সেই এম্বুলেন্সৰ খুন্দাত নিহত হৈ গেলি হয় আজি ৰাতি গোটাই টিভি খুলবে নৰি গোটাই মূৰে নিউজ হে কি আহিলে গম পাইছা হে চিনবাৰী দেখাই থাকিল হয় এইজনে সেইজন হাপানী ডাক্তৰ যাৰ এম্বুলেন্সৰ খুন্দাত এই GMC নিহত হ'ল মৰকুচিয়া বেয়া নাপাবি বাপাহাৰে মই একেবাৰে কাণত ঠাণ্ডাত অহাৰ কাৰণে তোৰ সেই এম্বুলেন্সৰ চাইলেন্সৰ শব্দ মই শুনাই পোৱা নাই শুনা পাৱা নাই এই শুনা নাপাতে এতিয়া হয় ভাঙিল হয় কি চাইকেলৰ ৰিংটো অঁ সেইটো হয় ৰচোন তই মানুহটো যেনেকৈ লম্বা চাইকেলখনো দেখো সেনে লম্বা ঐ এই অকল চাইকেল মানুহ বুলিয়ে নহয় মোৰ চব বস্তুৱে লম্বা তাৰমানে তোৰ একদম তই ঠিক ধৰছা মোৰ 14 গোষ্ঠী লম্বা হে পিছে তই দেখোন চিনাকি গান এটা গাই থকা হেন পালো অঁ প্ৰয়াত ৰামেশ্বৰ পাঠকদেৱৰ এটা কেঁচা মাতেৰে গুণ থকা গান গাই আছিলো মই গুড ভেৰি গুড এই তোৰ দৰে যদি পুৰণি দিনৰ মানুহগিলা থাকে নহয় তেতিয়া হয় পুৰণা গানগিলা আকৌ মানুহৰ মনত সজীৱ হৈ উঠব নে কিবা ভুল গ'ল নাই তই একদম শুদ্ধ কথাকে কৈছা পিছে হেৰি নহয় মই ইমান ধুনীয়া গানবিলাক গাই থাকো মানুহ দেখোন মোক গুৰুত্বই নিদিয়ে আছে গুৰুত্ব দিয়া ঔষধ মোৰ তাত আছে তই নিজেই দেখোন বেমাৰী তইনো কি আনক ঔষধ দিবি তাতে কি হ'ল সেইটো মোৰ লগত অহা বেমাৰ তথাপি মই মানুহক কিবা চাৰ্ভিচ দিবা বাদ দিছো নেকি এতিয়া তই যা কৈ মই সেই ৰহিলে গান শিকাই আছো নহয় তাকে লৈ যাব আহিছো হয় নেকি হেৰি নহয় তই মোৰ পৰা গান নিশিকা কিয়া মই গান এই বয়সত বুঢ়া হালকাই এই বয়সত মাত ল'ব কথা ক'ব আহিছা তই যে মানুহ আৰু জাবৰ মখাক লগ পাওঁ ভাল কথা ক'লি যদি বেয়া পা নহয় যা অ পক্ষী লৈ আজাৰে মই একো ভুল কথা কোৱা নাই দি কথা কৈছো শুদ্ধ কথা কৈছো ঐ ভুল কৰিছ তহঁতে হ'লেও আপুনি তাক দপদপাই থাকিব নালাগে ডেকা ল'ৰা ৰাতি দেৰিলৈকে মোবাইল চাইছে সেইটো কাৰণে উঠাত অকণমান দেৰি হৈছে ঘটনা সেইটো নহয় ঘটনা বেলেগ ৰাতি কি ঘৰত নাছিল মোৰ মতে সি বেটাই ক'ৰবাত ডিউটি দিব গৈছিল ডিউটি কিহৰ ডিউটি এইজনী নদনাৰ বাহাদুৰিতে তা কিহৰ ডিউটি হ'ব আৰু লহিনানে মহিলা কেইজনীক লগ কৰিবলৈ যোৱা ডিউটি মোৰ মতে কেইটোৱেই হ'ব হেই কিনো বাৰে বাৰে আপুনি একেটা কথাকে সন্দেহ কৰি থাকে সিয়ে ৰাতিখন ৰহিলাক লগ কৰিবলৈ যাব নেকি তেতিয়াহ'লে এতিয়ালৈকে সেই ভূত কোৱা খিয়ালৰ দৰে কিয় শুই আছে নাই মোৰ এই বাওঁ চকুটো এই জিলেলে গানটোৰ দৰে কঁপিবলৈ দলিতে হয় মই বাবাটোৱে হয় সি নিশ্চয় ৰহিলাক লগ কৰিবলৈ গৈছিল তই এইবোৰ বিষয়ে একো নাজান আপোনাৰ মনটো সঁচাকৈ বৰ ঠেক নিজৰ ল'ৰাটোক বাৰু এনেকৈ সন্দেহ কৰে নেকি এই তই মাজতে দাঁত নিদিবি তাক কি শিক্ষা দিব লাগে মই দিম আজিয়ে মই টেনটনক লগ কৰিব লাগিব টেনটনক লগ কৰে কি কাম আছে তাৰ লগত হাতে তই কেইবোৰ একো নাজান শুন তই মাত্ৰ তোৰ পুতেলক লাইন নিদিবি এইকণ ল মই আহি আছো ৰাম এই মানুহটোৰ পৰা সঁচাকৈ শান্তি নাই ক'ত বা যায় কি কৰেগে যা যি কৰে কৰি থাকক কথা এটা কওঁ একদম মিছা কথা নকবি মোক কি কথা নভিনী যোৱাকালি ৰাতি তোক বোলে কোনোবাই চুৰ কৰিব আহিছিলে হয় না কি মোক চুৰ কৰিব আহিব ৰচোন ৰভিনী মই কিবা শুনাই না ৰূপাই না টকাই না পইচা কচোন মোক যে চুৰ কৰিব আহিব একদম মিছা কথা নকবি ভুল খালি তোক বোলে যোৱাকালি ৰাতি পিলিঙাই লগ কৰিব আহিছে হয় না তাৰ মানে তুমি এইটো কথা ডাঙৰ বাই লগাই দিলা হয় না যোনে নলগা তই মনে মনে কিয় লগ ধৰি আছা তাক অভিনী তই দেখোন জানাই
পিলিঙাক মই মনে প্ৰাণে কিমান ভাল পাওঁ তইনো কিয় বুজি নাপা মোৰ মনৰ কথা হে জানো ৰ কিন্তু কি কৰিম কিন্তু পিলিঙা বাপটোক জানাই দেখোন কেনেকে দম দিব আহে আৰু হে ৰচোন ৰ তথাপিতো মই মনে মনে কিবা এটা কৰিবই লাগব আৰু বাহ শুনি তই ইমান ভাল পিছে বোপা তোমাৰ নাম সেই টেনটন নে কি হয়নে হয় বাইদেউ হয় মই সেই মহাপুৰুষজন পিছে আপুনি সেই যে দঞ্জি মহাজন পিলিঙা বাপেক আপোনাৰ নামটো মই শুনিছো নহয় পিছে ৰ'বাচোন ৰ'বা বোপা এইয়া তোমাৰ বোলে ঢেৰ প্ৰতিভা আছে হয়নে শুনিছে ন ঠিকেই শুনিছে বুজিছে আছে আছে মানে এই ধৰক বৃন্দাবনত যিমান বন আছে সিমানেই প্ৰতিভা বুলি ধৰক আৰু পিছে শুনিবা কোনখিনি প্ৰতিভাৰ কথা শুনিছে প্ৰতিভা মানে আৰু সেয়া আৰু বতৰটো 12 মাহ মানে তেলত থকা ডকাইত নাৰিকলৰ বৰা মদ পানী কেৱন ড্ৰাগছ সেৱন ইত্যাদি ইত্যাদি বিভিন্ন প্ৰতিভাৰ কথা শুনিছো বাকী কেইটা প্ৰতিভা ঠিকেই শুনিছে বাৰু কিন্তু এই যে মদ সেৱন কৰা প্ৰতিভাটো মানে বেয়া বস্তু খোৱা প্ৰতিভা মোক কিন্তু নাই দেই বাইদেউ হয় নেকি বৰ ভাল কথা এই বেয়া বস্তুবোৰেই বহু মানুহৰ অকাল বিয়োগ ঘটাই বুজিছা পিছে ৰ'বা তোমাৰ লগত মোৰ আৰু এটা ইম্পৰ্টেণ্ট কথা আছে কি কথা বাইদেউ এই বেটা তোৰ এই পাৰা বহা নিচিনা দোকানখনত তই এই মাইকী মাৰি থাকোঁতে জীৱনটো যাব বুজি পাইছা গাঁওখনত ক'ত কি হৈছে নহৈছি তইতো সেইবিলাক খবৰেই নাপা কি হৈতেনো এই কি হৈছে মানে নকবি দে যোৱাকালি ৰাতি মই টেনটনক লগ পালো তাক মই এনেকুৱা দম দিছো সি বেটাৰ দেহা চেহা একদম কুপি গৈছি আৰু এটা কথা সি কিজানি ৰহিলাহঁতৰ ঘৰতে যাই থকা হেন মাচোং মই তাক সি মোক মৰাহি বুলি ক'বা সেই বেং তই হতাই দম দিত নে যদি তই অকলে লগ পাই তাক একেবাৰে খতমে কৰি দিব লাগিছিলে বেটা তাক খতম কৰি পেলাই মই থানাত ফাঁচি মৰলি হে তথাপিও মই তাক এনেকুৱা এটা দম দিছো তাৰ কিজানি ভয়তে দেহাৰ একদম চব বস্তু কুপি গৈছি ভালে কলি তো দে ই শনিটো আহি পেলাই মোৰ মাথাটো জীৱনটো খাই পেলাতে ঐ সেই কাৰণেতো আমি মুচিয়া ডাকৰ লগত কথা পাতছো তাক আমি গাঁৱৰ পৰা বাহিৰ কৰিহে আখাই দিম এই বেং কিন্তু তাতে এটা কথা তই কিন্তু অলপমান মালটো খৰচ কৰিব লাগব হ'ব মই লহিলাৰ কাৰণে দি কলত কলিব লাগে টপ কলত কলিম দেচোন দে পিছে চিপছ এটা দি খাই লওঁ ল দিটো ল কাবি ল বুজিছো বাইদেউ মই আপোনাৰ সকলো কথাই বুজি পাইছো পিছে আপুনি বা মোৰ কথাখিনি বুজি পাইছে নে নাই পালো হ'লেও তুমি আমাৰ পিলিঙাৰ লগত কাজিয়া পেথাল নকৰিবা বহুত কলো ল'ৰা বাইদেউ সেই সৰু ল'ৰা কাৰণেইতো ৰহিলাৰ সৈতে হৈ থকা প্ৰেম প্ৰীতিৰ পৰা তাক আঁতৰাই আনিব বিচাৰিছো আৰু বাইদেউ আপুনি দেখোন জানে আমাৰ মোমাইদেউ মানে খাপলাং মোমাইদেউ কেনেকুৱা অভং মানুহ এই কাৰণে তুমি যিমান সোনকালে পালা এই নেউলজনীক মুম্বাইলৈ লৈ যোৱা মই তোমাক ভগৱানতকে বেছি আশীৰ্বাদ দিম তেতিয়াহে তাৰমানে আপুনি এই বিপদৰ পৰা উদ্ধাৰ পাব পাৰিব নহয় জানো ঠিক কথা কৈছা বোপা তুমি মোক এইখন সহায় কৰা লাগিলে তাক মুম্বাইলৈ নি কাক পাতলি বিক্ৰী কৰি দিবা হ'ব বাইদেউ আপুনি চিন্তাই কৰিব নালাগে কেৱল আপুনি আপোনাৰ ল'ৰাটোক বুজাব যাতে সি একো চেং নকৰে বাবা হ'ব দিয়া দৰকাৰ হ'লে মই তাক 2-এটাত লগাইও দিম বঢ়িয়া বাৰু মই এতিয়া আহোঁ তেনেহ'লে এইবাৰ ক'ৰ পানী ক'লৈ যায় চাই লোৱা যাব ৰাম কৃষ্ণ পানী তুলিবলৈ ৰাম কৃষ্ণ ওলাইছে দৈৱকী হৰি মোৰ কাষতে কলচি লৱা ঐ এংকে পানী তুলি দেখোন ঘৰৰ খালটোৰ চব পানী শেষ কৰি দিলিয়ে হা এইবাৰৰ পৰা যদি এনকে পানী তুলিব লগা হয় তই ভাঙা কলা বা বাল্টিং লৈ পানী তুলিব লৈ যাবি পানী তুলি বাৰিষাৰ পাই খৰালি পালা বাপা তই মোক নিজৰ বাহিৰে তোক ইমাননো কিয় ঠাট্টা কৰি থাকা মই মনৰ ফূৰ্তি
বিৰুদ্ধে এটা বিয়া নাম গাই আছিলো কিয় ঠাট্টা নকৰিম হা কিয় নকৰিম তই নিজেও বেয়া হবা নৰলি আৰু মোকো বেয়া কৰবা নেদলি তাতে আৰু মনৰ ফূৰ্তিত বাৰে বাৰে বেয়াৰ গীত মাৰবি তই বেয়াৰ গীত মাৰলি মোৰ আৰু বেয়া কৰা নালগে নেকি